বৰিয়নীত মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনি ৰূপায়ণৰ নামত ঠিকাদাৰৰ মই পাতালি। নগৰৰ জনবহুল এলেকাত 8 মাহে পৰি থকা অৰ্ধনিৰ্মিত নলা আৰু পথে জীয়াতু ভুগাইছে সাধাৰণ ৰাইজক। বৰিয়নী পৌৰসভাৰ অকৰ্মণ্যতাৰ বাবে জীয়াতু ভুগিব লগা হৈছে পৌৰ এলেকাৰ ৰাইজসকলে। ব্যাপক স্বজন তোষণ আৰু অনিয়মেৰে চলা বৰিয়নী পৌৰসভাত আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হৈ আহিছে। 8 মাহ পূৰ্বে মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনিৰ অন্তৰ্গত বৰিয়নী পৌৰসভা এলেকাৰ বিভিন্ন ৱাৰ্ডত 8টা পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছিল। লোক নিৰ্মাণ বিভাগৰ তত্বাৱধানত নিৰ্মাণ কৰিবলগীয়া পথকেইটাৰ বাবে মুখ্যমন্ত্ৰী নগৰীয়া পথ পকীকৰণ আঁচনিৰ অন্তৰ্গত 5,99,35,000 টকা চৰকাৰে আবণ্টন দিছিল। ইয়াৰে 4টা পথৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰে বিদ্যুৎ নেওগ নামৰ ঠিকাদাৰজনে। অদ্যাপি পথকেইটাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নকৰাত ৰাইজে জীয়াতু ভুগিব লগা হৈছে। বিশেষকৈ 6 নং ৱাৰ্ড, 7 নং ৱাৰ্ড আৰু 3 নং ৱাৰ্ডৰ জ্যোতিনগৰত 30 মিটাৰ দৈৰ্ঘ্যৰ অৰ্ধনিৰ্মিত পথ আৰু পকী নলাই ৰাইজক জ্বলা-কলা খুৱাইছে। অতি বিপদজনকভাৱে ওলাই থকা নলাৰ লোহাৰ ৰডসমূহে যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত কৰাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজসকলে। বৰিয়নীৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট, NE এক্সপ্ৰেছ। মই এটা কথাই ক'ব বিচাৰিছোঁ, এই ৰাস্তাটো নিৰ্মাণৰ বাবে এটা ধেমালি যেন হৈ আছে। ইমান মানুহৰ দুৰ্ভোগ দি পেলাই কণ্ট্ৰাক্টৰ মানে যিজন কাম পাইছে, যিজন কাম হাতত লৈছে, তেখেতৰ কোনো গুৰুত্বই দিয়া নাই। মানুহৰ ইমান কষ্টখিনি তেখেত মানে গুৰুত্বই দিয়া নাই। আৰু আমাৰ কেতিয়াবা মাতিলে আমাৰ টাউন কমিটিৰ মানুহ আহে, তেখেতসকলেও ইমান গুৰুত্ব দিছে বুলি মই নাভাবোঁ। আৰু আমাৰ বিধায়ক মহোদয় আহিছিলে, তেখেতকো কোৱা হ'ল, তেখেতেও কেইবাবাৰ কণ্ট্ৰাক্টৰৰ লগত বা যিজন কাম পাইছে তেখেতৰ লগত কথা বাৰ্তা হৈছে। হোৱাৰ পাছতো কাম কাজ হোৱা নাই। হয়তো কিজানি মই ভাবিছোঁ এইজন কণ্ট্ৰাক্টৰ হয়তো ওপৰমহলৰ আশীৰ্বাদ প্ৰাপ্ত, নহ'লে ইমান দিন ধৰি কাম নকৰাকৈ কেনেকৈ বহি আছে। ইয়াৰ ৰাস্তাটো প্ৰথম দিন বনোৱাৰ সময়ত টাউন কমিটিৰ যিসকল বা পৌৰসভাৰ যিসকল ৱাৰ্ড সদস্যসকল সেইসকল আহে, অহাৰ পিছত তেখেতসকলে কয় যে এই ৰাস্তাটো আমি আনিছোঁ, কিন্তু এতিয়া যে এই অৱস্থা, তেওঁলোকে কিবা বিহিত ব্যৱস্থা লৈছে নেকি? তেখেতসকল কোনো বিহিত ব্যৱস্থা লোৱা নাই। তেখেতসকলক মাতিলে আহি ঠিক আছে আমি কথা পাতিম। তেখেতসকল কি কথা পাতিছে, কি কথা পতা নাই, এইটো আমি নাজানো। কিন্তু কাম একো হোৱা নাই। আহি খালি কাম কাজটো দেখিছোঁ, এইটো হোৱা নাই, এইটো হ'ব লাগে, ইমানটোৱে কয়। কিন্তু কামটো প্ৰকৃততে হোৱা নাই আৰু দুৰ্ভোগ আমিয়ে ভুগিছোঁ। এম্বুলেঞ্চটো বাদেই দিয়ক, আমি এখন টমটমে নহয়, কালি যদি কোনোবা মানুহৰ বেমাৰত পৰে তেখেতক আমি দাঙি লৈ যাব লাগিব। এনেকুৱা পৰিস্থিতিত আমি জীয়াই আছোঁ। আৰু যদি অলপ বাৰিষা হৈ যায়, মানুহ খোজকাঢ়িব নোৱাৰে, ইমান পিছল হৈ যায়। এনেকুৱা পৰিস্থিতিত আমি মানে চলি আছোঁ, ৰৈ আছোঁ এটা আশাৰে যে কামটো হ'ব। কিন্তু মই এতিয়া দেখি আছোঁ 8 মাহ পাছতো আমি আৰু আশা কৰিব নোৱাৰোঁ নেকি, কামটো নহ'ব নেকি। মইতো গাফিলতি ক'ব বিচাৰিছোঁ যিজন ঠিকাদাৰৰ পূৰ্ণ গাফিলতি। নামটোতো মই তেনেকুৱা নাজানো, বিদ্যুৎ নেওগ না। তেখেতক আহিছে না নাই মই নিশ্চয় লগ পোৱা নাই, কিন্তু আমি পৌৰসভাৰ মাধ্যমে তেখেতক কথা পাতিব কৈছিলোঁ, পাতিছে না নাজানো, কিন্তু কাম হোৱা নাই। আমাৰ MLA বিধায়ক মহোদয় আহিছিলে, তেখেতকো কোৱা হ'ল, তেখেতেও কথা পাতিছে। তাৰ পিছতো আমাৰ মিষ্টাৰ নেওগে কোনো ধৰণৰ গুৰুত্ব কিয় নিদিলে মই বুজি নাপালোঁ। খোজকাঢ়িবতো নোৱাৰোৱেই, এইটোৱে মানে আজি 8-9 মাহ হৈছে আমাৰ ৰাস্তাটো বনাই দিয়ক, এইটোৱে আমাৰ আপত্তি, আৰু একো নাই। বহুত কষ্ট হৈছে, আমাৰ বহুত কষ্ট হৈছে, কৈ বুজাব নোৱাৰোঁ। এই 8 মাহ শেষ হ'বই, এই 9 মাহ সোমাবই আৰু কেইদিন পিছত। ঠিকাদাৰ নাই অহা, আহিলেও আমি চিনি নাপাওঁ, এইবিলাক ক'ব নোৱাৰোঁ। লেবাৰখিনিয়ে কয় আমাক পইচা নিদিয়ে, আমি কেনেকৈ কাম কৰিম বাইদেউ। আৰু অসুবিধা হৈ আছে, ওলাব নোৱাৰোঁ।